আজি আমাৰ যিখন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিলে সেই বাজেটে ৰাজ্যসমূহৰ অৰ্থনীতিলৈ আশাৰ সঞ্চাৰ আনিছে বিশেষকৈ পোষ্ট কোভিড ৰিকভাৰী কোভিডৰ পৰৱৰ্তী কালৰ যি অৰ্থনীতি সেই অৰ্থনীতি ইতিমধ্যে সংকুচিত হৈ পৰিছিল সেই অৰ্থনৈতিক বিকাশ কৰাবৰ বাবে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ৰাজ্যসমূহৰ ইকনমিটোক শক্তিশালী কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰে পোৱা কেন্দ্ৰীয় কৰৰ অংশ অসমে পাই থকা বৰ্তমানৰ 20,000 কোটিৰ পৰা প্ৰায় 25,000 কোটি টকালৈকে বৃদ্ধি কৰিছে অৰ্থাৎ অহা বছৰ ৰাজ্যখনলৈ 5,000 কোটি টকা অতিৰিক্তভাৱে আহিব আৰু এই সুবিধা ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহেও লাভ কৰিব মূলধনী যিটো ব্যয়ৰ বাবে আজি 2 বছৰৰ পৰা ভাৰত চৰকাৰে এটা পুঁজি আমাক দি আছিল বছৰি 400 কোটি 600 কোটি 10,000 কোটি টকা দেশৰ বাবে বাজেট আছিল তাৰ অংশ হিচাপে আমি 400 কোটি টকা পাইছিলোঁ এইবাৰ দেশৰ বাবে বাজেটটো 1 লাখ কোটি টকালৈকে বৃদ্ধি কৰিলে তাৰমানে 10 গুণ বৃদ্ধি কৰিলে সেই হিচাপত অসমতো যদি সকলো ঠিক ঠাক থাকে মূলধনী ব্যয়ৰতো যি আমি 400 কোটি টকা পাইছিলোঁ সেয়াও হয়তো 3-4 কোটি টকালৈকে বৃদ্ধি হ'ব আমি আগতেও ঋণৰ ক্ষেত্ৰত বহুতবাৰ আলোচনা কৰিছোঁ ৰিজাৰ্ভ বেংকে ষ্টেটক মুঠ জিডিপি 3.5% লোন দিছিলে বা লোন ল'বৰ কাৰণে অনুমতি দিছিলে এইবাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেটত উল্লেখ কৰিছে যে ষ্টেটক লোন ল'ব পৰা সক্ষমতা 3.5 জিডিপিৰ পৰা 4% লৈকে বৃদ্ধি কৰা হ'ব আৰু তাক পাৱাৰ সেক্টৰ ৰিফৰ্মৰ লগত লিংক কৰা হ'ব অকল যদি গোটেই বাজেটখনত আলোচনা নকৰি অকল এই তিনিটা দিশতে যদি আমি সীমাবদ্ধ থাকোঁ তেতিয়াহ'লে অহা বছৰত আমি ৰাজ্যৰ অৰ্থনীতিক বৰ্তমানৰ পৰ্যায়লৈকৈ আৰু বহুত শক্তিশালী পৰ্যায়লৈ লৈ যাব পাৰিম এগ্ৰো ফৰেষ্ট্ৰি ডিজিটেল কাৰেন্সি প্ৰাইম মিনিষ্টাৰ ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট আৰু নেচাৰেল ফাৰ্মিং এই গোটেইবিলাকে পোষ্ট কোভিড ইকনমিক ৰিকভাৰীত সহায় কৰিব এই বছৰ অসমত আমি চেষ্টা কৰিছোঁ যে প্ৰথমবাৰৰ বাবে বিত্তীয় ব্যয় 1 লাখ কোটিৰ ওচৰলৈ লৈ যোৱাৰ বাবে আজিলৈকে অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই আমি এইবাৰ 1 লাখ চুব নোৱাৰিম 95,000 crores আমি যাব পাৰিম কংগ্ৰেছৰ দিনত এক্সপেণ্ডিচাৰ আছিল 42,000 কোটি টকা তাৰ জায়গাত আমি 95,000ত যাম আৰু অহা বছৰ আমি 1 লাখ ক্ৰছ কৰি গুচি যাম আৰু অসমৰ জিডিপিৰো এইবাৰ অভাৱনীয়ভাৱে বৃদ্ধি হৈছে এনেকুৱা ধাৰণা এটা ইতিমধ্যে আমি পাইছোঁ টেক্স কালেকশ্যনতো 25% আমি গ্ৰোথত আছোঁ গতিকে যিকোনো ইকনমিক ইণ্ডিকেটৰৰ পৰা এই বছৰটোৱে অসমৰ বিত্তীয় ইতিহাসৰ পুৰণা অভিলেখ ভংগ কৰি এটা স্বৰ্ণিম ইতিহাস বুলি আমি ক'ব লাগিব 1 লাখ কোটি টকা গৈ পালেতো মই সঁচাই ক'লোহেঁতেন এটা স্বৰ্ণিম ইতিহাস এই বছৰ আমি হয়তো 1 লাখ গৈ নাপাম 3-4 কোটি টকা পিছত থাকিম কিন্তু অহা বছৰ আমি 1 লাখ কোটি টকা ব্ৰেক কৰি গুচি যাম ব্যৱসায়ৰ এটা বাতাবৰণ হ'ব লাগিব ব্যৱসায়ীসকলে কপালৰ ঘাম মাটিত পেলাই ব্যৱসায় কৰে তেওঁলোকে 10 জনক চাকৰি দিয়ে তেখেতসকলৰ পৰা দাবী ধমকি দি চান্দা সংগ্ৰহ কৰা কাম এইখন চৰকাৰে সমৰ্থন নকৰে আৰু মই যিকোনো সংগঠনকে এইটো কথা ক'ব খুজিছোঁ যে চৰকাৰে নীৰৱে চান্দা তোলা সংস্কৃতিৰ বিপক্ষে ৰখি নাথাকে আমি যোৱাকালিও আলোচনা কৰিছোঁ এখন অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত বিল আনাৰ কাৰণে অৰ্থাৎ কাৰোবাৰ পৰা যদি আপুনি দাবী ধমকি দি চান্দা খোজে তেতিয়াহ'লে কোৰ্টে আপোনাৰ প্ৰপাৰ্টি জব্দ কৰিও সেই চান্দাৰ টকা ব্যৱসায়ীজনক ঘূৰাই দিব পাৰিব